প্ৰথম কথা হৈছে যে তাতে কোনো মুছলমান মানুহে জবৰদস্তি মাটি বেদখল কৰিব যোৱা নাই। কুমাৰ দে ডাঙৰীয়াই কৈছে। আজি কোনো সংগঠনৰ নেতাই কিবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, অৰূপ কুমাৰ দে ডাঙৰীয়াই যিখিনি ঘটনা আজি ভূমি দখল কৰাৰ ভূমি মাফিয়া হৈ বিটিচিৰ EM তেওঁ নিজকে বহুত ডাঙৰ মানুহ বুলি ভাবে। অৰূপ কুমাৰ দে ডাঙৰীয়া মই আন্তৰিকভাৱে ধন্যবাদ জনাইছো। ইমান কম সময়ৰ ভিতৰত আপোনালোকক আমাৰ এই সংবাদমেলত অহাৰ কাৰণে নিমন্ত্ৰণৰ কাৰণে আপোনালোকে আহিছে তাৰ কাৰণে মই ধন্যবাদ জনাইছো। প্ৰথম কথা হৈছে আপোনালোকে সকলোৱে জ্ঞাত যে যোৱা 7 তাৰিখ ফকীৰাগাম অঞ্চলৰ চিটলাৰ লামাপাৰাত এক অবাঞ্ছিত আৰু অনাকাংক্ষিত এটা ঘটনা সংঘটিত হৈছে। এটা দুজন পৰিয়ালৰ মাজত অনিল ঘোষ আৰু মকবুল ইছলামৰ পৰিয়ালৰ মাজত মাটি বেচা কিনাৰ কাম চলিছিল আৰু এই মাটি ভূমিক কেন্দ্ৰ কৰি এটি সংঘাতৰ সৃষ্টি হয় আৰু এই সংঘাতত কেইবাজনো মানুহ আহত হৈছে। প্ৰথম কথা হৈছে যে এই সংঘাতক আমি তীব্ৰভাৱে নিন্দা কৰিছো, গৰিহণা দিছো আৰু যিসকল ব্যক্তি আহত হৈছে সেইসকল ব্যক্তিৰ আমি আহু আৰোগ্য কামনা কৰিছো। আৰু যিহেতু BTCত আমি পূৰ্বতে বহু অভিজ্ঞতা দেখিছো, আমি 14লৈকে দেখিছো, 12 দেখিছো, 8 দেখিছো, এটা শান্তিময় পৰিৱেশ দেখিছো। তাৰপিছতে আমাৰ BTCত এটা শান্তিৰ পৰিৱেশ ঘূৰি আহিছে। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰী সদায় শান্তিৰ পক্ষত, সদায় মিলাপ্ৰীতিৰ পক্ষত। গতিকে আমি শান্তিপূৰ্ণ সহাৱস্থান বিচাৰিছো আৰু যিসকল ব্যক্তিয়ে এই ঘটনাৰ লগত জড়িত আছিলে তেওঁলোকক আমি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ দাবী আমি উত্থাপন কৰিছো। আমি চৰকাৰক দাবী উত্থাপন কৰিছো। আমাৰ কথা হৈছে যোনে আইন হাতত তুলি ল'ব তাৰ ক্ষেত্ৰত আইনে সঠিক ৰাস্তাত সঠিক দিশত গৈ আইনে কঠোৰ ব্যৱস্থা লওক। তাত সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়নৰ সদায় সহযোগিতা থাকিব। কিন্তু দুৰ্ভাগ্যবশতঃ এই ঘটনাৰ আলম লৈ এই ফকীৰাগাম বা বিশেষকৈ আমাৰ এই কোকৰাঝাৰ অঞ্চলত আমাৰ মাজত যি মিলাপ্ৰীতি ঘূৰি আহিছে, শান্তি ঘূৰি আহিছে, একাংশ ৰাজনৈতিক নেতা পালি নেতাই এই শান্তি আচলতে তেওঁলোকৰ এই আমাৰ যি মিলাপ্ৰীতি এইটো তেওঁলোকে আচলতে সহ্য কৰিব পৰা নাই। তেওঁলোকৰ ব্যক্তিগত ৰাজনৈতিক লাভালাভৰ উদ্দেশ্যে এই ভূমিকেন্দ্ৰিক সংঘাতটো, দুটা পৰিয়ালৰ মাজৰ সংঘাতটো তেওঁলোকে ৰহণ সানি ধৰ্মীয় মেৰুকৰণ কৰি আমাৰ মাজত যি ভুল বুজাবুজি সৃষ্টি কৰিব বিচাৰিছে এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছো, গৰিহণা দিছো। প্ৰথম কথা হৈছে যে তাতে কোনো মুছলমান মানুহে জবৰদস্তি মাটি বেদখল কৰিব যোৱা নাই। আজি ঘোষ উপাধিৰ এজন ব্যক্তি মকবুল হুছেইন নামৰ ব্যক্তি এজনৰ লগত মাটিৰ কিনা বেচা কৰিছিল। তাৰ এগ্ৰিমেণ্ট ইয়াত আছে, আপোনালোকে চাব পাৰে। সম্পূৰ্ণ এগ্ৰিমেণ্ট কৰি মাটি কিনা বেচা কৰিছে। এটা দুটা পৰিয়ালৰ মাজত কথা। হয়তো কোনোবাই সেই মাটিখিনি দিব বিচৰা নাই, ধৰ্মীয় ৰিজনতে হওক আন কিবা দিব বিচৰা নাই। তাৰ কাৰণে জিলা প্ৰশাসন আছে, ৰেভিনিউ ডিপাৰ্টমেণ্ট আছে, মাটিৰ বিভাগ আছে, জিলা উপায়ুক্ত আছে, তাতে আৰক্ষী আছে, তেওঁলোকৰ সহায় ল'ব লাগিছিল। কিন্তু অৰূপ কুমাৰ দে ডাঙৰীয়াই তাতে সশৰীৰে তাতে উপস্থিত হৈ মানুহৰ মাজত কাজিয়া সৃষ্টি কৰি দিয়াটো এইটো যুক্তিসংগত নাই। গতিকে সম্পূৰ্ণ ঘটনাটো এটা পৰিকল্পিত অৰূপ কুমাৰ দেৰ দ্বাৰা সংঘটিত। এইটো কোনো ধৰণৰ কোনো জাতি জনগোষ্ঠীৰ সংঘাত নহয়, কোনো পৰিয়ালৰ সংঘাতো নাছিলে। এইটো অৰূপ কুমাৰ দে নিজে সৃষ্টি কৰা এটা সংঘাত সৃষ্টি কৰি লৈছে। তাৰ উদাহৰণ চাওক, অৰূপ কুমাৰ দে ডাঙৰীয়া ইয়াত কোনো চাৰ্কেল অফিচাৰ, কোনো SDO চিভিল, কোনো ধৰণৰ আৰক্ষী বিষয়া নোলোৱাকৈ তেওঁ ইয়াত কেনেকৈ উপস্থিত হ'ল? তেওঁ ইয়াত কি কৰিব বিচাৰিছে? তেওঁ EM হয়, তেওঁ অফিচাৰ মাতিলে যাব তাত। গতিকে অফিচাৰে কামখিনি কৰিব। যদি কোনোবাই মাটি বেদখল কৰিছে, কোনোবাই যদি কিনা বেচা কৰাই নাই, তেনেহ'লে তাৰ বিৰুদ্ধে অফিচাৰে ব্যৱস্থা গ্ৰহণ কৰিব। আমি সেই ব্যৱস্থাৰ লগত সহযোগিতা কৰিম। কিন্তু অৰূপ কুমাৰ দে ডাঙৰীয়াই নিজৰ দেহৰক্ষী লৈ পেলাই তাতে উপস্থিত হৈ কাজিয়া মীমাংসাৰ পৰিৱৰ্তে তাতে এটা কাজিয়াৰ সৃষ্টি হৈ হ'ল। গতিকে এইটো সম্পূৰ্ণ আমি এতিয়া অনুভৱ কৰিছো যে এই ভূমি বেদখল কৰাৰ মূল নায়কজনে হৈছে অৰূপ কুমাৰ দে। তাৰমানে এই বেচা কিনা কৰা মাটিটো হয়তো অৰূপ কুমাৰ দেৰ প্ৰয়োজন আছে, যাৰ কাৰণে অৰূপ কুমাৰ দে এই ভূমিটো দখল কৰিবৰ কাৰণে বা ভূমিটো ল'বৰ কাৰণে বিক্ৰেতা আৰু কিনাৰ মানুহৰ মাজত তেওঁলোকে সংঘাত সৃষ্টি কৰি দিয়ে মাটিটো বেদখল কৰিব বিচাৰিছে। গতিকে এতিয়া ইয়ামৰ পথ বাদ দি তেওঁ মাটি বেদখলত লাগিছে। গতিকে আমি সেইকাৰণে আজি মাননীয় মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ক'ব বিচাৰিছো যে অসম চৰকাৰকো অৰূপ কুমাৰ দে মিছগাইড কৰিছে, যে ইয়াত এটা কমিউনিয়েল ভাইলেঞ্চ হৈছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি হৈছে, চেপা উত্তেজনা সৃষ্টি হৈছে। ইয়াত কোনো ধৰণৰ তেনেকুৱা সংঘাত চেপা উত্তেজনা সৃষ্টি হোৱা নাছিলে। সম্পূৰ্ণ অৰূপ কুমাৰ দে ৰাজনৈতিক লাভালাভৰ কাৰণে আৰু ভূমি বেদখল কৰিবৰ কাৰণে নিজে গৈ এই কামটো কৰি অসম চৰকাৰকো তেওঁ মিছগাইড কৰিছে। BTCৰ EM তেওঁ নিজকে বহুত ডাঙৰ মানুহ বুলি ভাবে। অৰূপ কুমাৰ দে ডাঙৰীয়া দেখিছো যোৱা 7 তাৰিখৰ পৰা যোৱাকালিলৈকে
তেওঁ অহৰহভাৱে সাম্প্ৰদায়িক বিষবাস কঢ়িয়াব পৰা, আমাৰ মাজত ভাতৃত্ব ভাঙন সৃষ্টি কৰিব পৰা, বিটিচি অঞ্চলত বিশেষকৈ ফকীৰাগ্ৰাম অঞ্চলত, কোকৰাঝাৰ অঞ্চলত বিভাজনমুখী এটা ৰাজনীতি পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে যি অপচেষ্টা তেওঁ হাতত লৈছে, এই কাৰ্যক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰে তীব্ৰভাৱে নিন্দা কৰিছোঁ। আৰু স্পষ্টভাৱে বিটিআৰৰ ইয়াম নিজকে অসমৰ মুখ্যমন্ত্ৰীতকৈও ডাঙৰ বুলি ভবা, বিটিচিৰ ইয়াম প্ৰমোদ বড়ো ডাঙৰীয়াতকৈও ডাঙৰ বুলি ভবা অৰূপ কুমাৰ দে ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ, এনেকুৱা ঘৃণনীয় সস্তীয়া নিজৰ ৰাজনৈতিক স্বাৰ্থ লাভালাভৰ কাৰণে এনেকুৱা নিকৃষ্টতম পন্থা নল'বৰ কাৰণে আমি স্পষ্টভাৱে অকিয়াইছোঁ। আজি চাওক, যিটো ঘটনা গাঁওবুঢ়াই হওক বা থানাৰ এজন IC পৰ্যায়ৰ মানুহেই মীমাংসা কৰিব পাৰে, তেনে ক্ষেত্ৰত বিটিআৰৰ ইয়াম প্ৰমোদ বড়ো ইয়াম অৰূপ কুমাৰ দে ডাঙৰীয়াই সশৰীৰে তাত উপস্থিত হৈ আমাৰ লগত প্ৰমাণ আছে, ভিডিঅ' আছে, ভুক্তভোগী এজনে কৈছে যে অৰূপ কুমাৰ দে ডাঙৰীয়াই তেওঁ লগত থাকিব, বেৰ দিব, গতিকে তেওঁলোকে সহযোগ কৰিব লাগে। তেওঁ কি আইনৰ ওপৰত নেকি? তেওঁ সেই কথাটো কৈ এই মানুহখিনিক উত্তেজিত কৰা হৈছে। তেওঁৰ দায়িত্ব আৰু কৰ্তব্য, এজন ৰাজনৈতিক নেতা হিচাপে দায়িত্ব আৰু কৰ্তব্য আছিলে যে বিষয়টো এটা মীমাংসাৰ মাজত আনি তাত মীমাংসা কৰি পেলাই সকলো জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতিটো অটুট ৰখাটো। কিন্তু তেওঁ সেইটো নকৰি তেওঁ একপক্ষীয়ভাৱে নিজৰ ৰাজনৈতিক 2025 বিটিচি ইলেকশ্যনৰ লাভালাভৰ কাৰণে আমাৰ মাজত যি সাতাম পুৰুষীয়া ঐক্য আৰু ভাতৃত্ববাদ আছে, এইটো ভাঙি ৰাজনৈতিক লাভ ল'বৰ কাৰণে যি নিকৃষ্ট পন্থা লৈ তেওঁ যি কাম কৰিলে তাৰ কিছু উদাহৰণ আমি আপোনালোকক দাঙি ধৰিব বিচাৰিছোঁ। চাওক, কুমাৰ দে ডাঙৰীয়াই কৈছে, আজি কোনো সংগঠনৰ নেতাই কিবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, অৰূপ কুমাৰ দে ডাঙৰীয়াই যিখিনি ঘটনা আজি ভূমি দখল কৰাৰ ভূমি মাফিয়া হৈ সংঘাত সৃষ্টি কৰিব পৰা কাম কৰি আছে, তাত প্ৰতিক্ৰিয়া অহাটো স্বাভাৱিক। আৰু এজন ৰাজনৈতিক নেতা হিচাপে মানুহৰ প্ৰতিক্ৰিয়াটো সহ্য কৰিব পৰা গুণ থাকিব লাগিব। তেওঁৰ ৰাজনৈতিক নেতা হিচাপে মানুহৰ প্ৰতিক্ৰিয়া সহ্য কৰিব নোৱাৰি, কাৰণ তেওঁ দোষ কৰিছে, তেওঁ ভূমি দখল কৰিব গৈছে, তেওঁ আমাৰ মাজত ভুল বুজাবুজি সৃষ্টি কৰিব গৈছে, কাৰণ তেওঁ ভুল কৰিছে। গতিকে তেওঁ সেই সমালোচনা সহ্য কৰিব নোৱাৰি তেওঁ ধমকি দিছে, চাই লওক। মই অৰূপ কুমাৰ দেক প্ৰশ্ন কৰিব বিচাৰিছো, আপুনি কি চাব বিচাৰিছে এইটোও স্পষ্ট কৰক। আপুনি গৃহমন্ত্ৰীৰ দায়িত্বত আছে না আপুনি আমাক কিবা বেলেগ পন্থাৰে আমাৰ জাতীয় যি অস্তিত্ব, আমাৰ জাতীয় যি কণ্ঠ, সেই কণ্ঠ ৰোধ কৰিব বিচাৰিছে, সেই কথাটো স্পষ্ট কৰক। গতিকে চাইলম শব্দ, এই শব্দটো এটা অসাংবিধানিক আৰু সম্পূৰ্ণ আইন বিৰোধী কথা। আৰু লগতে তেওঁ যি ভূমি দখল কৰিবৰ কাৰণে জেওৰা দেওৰা লৈ যাই উপস্থিত আছিল, সেইটো এটা আইন বিৰোধী কাম কৰিছে। গতিকে সেইকাৰণে আমি আজি সন্ধিয়া আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অসমৰ বিভিন্ন জিলাত আইনগতভাৱে, কাৰণ তেওঁ ভূমি দখল কৰিব গৈ নিজে হাতে তাতে আইন হাতত তুলি লৈছে, একেৰাহে ধৰ্মীয় আৱেগত অনুভূতিত আঘাত হনাকে সাম্প্ৰদায়িক মন্তব্য দি আছে, লগতে তেওঁ বিভিন্ন সংগঠনৰ নেতৃত্বক চাইলম শব্দৰে তেওঁ ভাবুকি প্ৰদান কৰিছে। গতিকে এই সমগ্ৰ কথা বাৰ্তাবিলাক লিখি অসমৰ বিভিন্ন প্ৰান্তৰ থানাত আজি আমি 6 বজাৰ পিছত আইনগত ব্যৱস্থাও হাতত, তেওঁৰ বিৰুদ্ধে ব্যৱস্থা হ'ব লাগে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই যিহেতু শান্তিৰ শ্লোগান লৈ পেলাই বিটিআৰ চৰকাৰ গঠন কৰিছে, প্ৰমোদ বড়ো এতিয়াও শান্তিৰ লগত তেওঁ আছে বুলি কৈছে। আজিও মই তেওঁলোকৰ লগত কথা পাতিছোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত কথা পাতিছোঁ, আমি প্ৰশাসনৰ লগতো কথা পাতিছোঁ, তেওঁলোকে শান্তিৰ পক্ষত, গতিকে আমিও শান্তিৰ পক্ষত। কিন্তু এনেকুৱা ধৰণৰ তেওঁলোকৰ সহযোগী দলৰ কোনো ইএমে শান্তি বিঘ্নিত কৰা কাম কৰিলে তেওঁলোকৰ বিৰুদ্ধে প্ৰমোদ বড়ো ডাঙৰীয়াই, মই ভাবোঁ যে বিটিচিৰ স্থায়ী শান্তিৰ কাৰণে মাত মতাটো উচিত, আৰু প্ৰমোদ বড়ো ডাঙৰীয়াও মাত মাতিব লাগে। যি আমাৰ অৰূপ কুমাৰ দে ডাঙৰীয়াই যিখিনি কথা কৈছে, ইয়াৰ বিৰোধিতা কৰিব লাগে আৰু তেওঁৰ বিৰুদ্ধে ব্যৱস্থা বিটিআৰৰ প্ৰশাসনৰ ফালৰ পৰা ল'ব লাগে। আৰু জিলা উপায়ুক্ত আৰক্ষী অধীক্ষকক আমি আহ্বান জনাইছোঁ যে বিটিচি অঞ্চলত শান্তি সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত যাতে কোনো ধৰণৰ ৰাজনৈতিক যি ডাঙৰ নেতাই নহওক কিয়, যাতে ৰাজনৈতিক নেতাই যাতে শান্তি বিঘ্নিত কৰিব নোৱাৰে, তাৰ কাৰণে জিলা আৰক্ষী অধীক্ষকগৰাকী হওক, জিলা আয়ুক্তগৰাকী হওক, তেওঁলোকে কঠোৰ নজৰ ৰাখিব লাগে। আৰু মই শেষত বিটিচি অঞ্চলৰ ৰাইজক আহ্বান জনাইছোঁ, ইয়াত জাতি ধৰ্মৰ কথা আহিব নোৱাৰে। শান্তিৰ স্বাৰ্থত, আমি মিলা প্ৰীতিৰ স্বাৰ্থত সৰু সুৰা এনেকুৱা ঘটনা সংঘটিত হ'লে যাতে আমি সকলোৱে সমিলমিলেৰে আমি মিলা প্ৰীতিৰে মীমাংসা কৰিব পাৰোঁ, এইটো লৈ যাতে আকৌ হাই কাজিয়া সৃষ্টি নহয়, এই সংঘাতে যাতে আমাৰ মাজত ভুল বুজাবুজি সৃষ্টি নকৰে, তাৰ কাৰণে মই সকলো ধৰ্মৰ, কেৱল মুছলমান সম্প্ৰদায় বুলি নহয়, সকলো ধৰ্মৰ মানুহকে শান্তি, ধৈৰ্য আৰু সংযম ৰক্ষা কৰি চলিবৰ কাৰণে আহ্বান জনাইছোঁ। মই পুনৰবাৰ
সমগ্ৰ 7 তাৰিখৰ ঘটনাটোক তীব্ৰভাৱে নিন্দা কৰিছো আৰু মুখ্যমন্ত্ৰীৰ জৰিয়তে আমি এটা উচ্চ স্তৰীয় এটা তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছো। আমি এটা ইনকুৱাৰী বিচাৰিছো। লগতে আমি দোষীক কৰায়ত্ব কৰি কঠোৰতম শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছো আৰু লগতে অৰূপ কুমাৰ দে ডাঙৰীয়াই যি অশান্তিৰ পৰিৱেশ বিটিচিত আনিবৰ কাৰণে চেষ্টা অহৰহভাৱে যোৱাকালিলৈকে চলাই আছে, এই চেষ্টা যাতে বিফল হয় তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যক্ষ হস্তক্ষেপ কৰি আমাৰ মাজত শান্তি সম্প্ৰীতি ঘূৰাই অনাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এটা কঠোৰ ব্যৱস্থা ল'ব বুলি আজি সংবাদমালাৰ জৰিয়তে মই আহ্বান জনাইছো। সংবাদ মাধ্যমৰ সৈতে জড়িত শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আজি আমাৰ ইয়াত ধৰ্মীয় সংখ্যালঘু পৰিষদৰ এখন সংবাদমেলত উপস্থিত থকা RMCৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ছাদাত আহমেদ ডাঙৰীয়া, আমাৰ সাংগঠনিক সম্পাদক ডাঙৰীয়া, আমাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি সম্পাদক আদি কৰি চিৰাং জিলা সমিতিৰ সভাপতি ডাঙৰীয়া উপস্থিত আছে। আজি আমাৰ এইখন সংবাদমেল আয়োজন কৰাৰ মূল উদ্দেশ্যটো হ'ল যে যোৱা 7 তাৰিখে বকৰা গ্ৰামৰ চিঠিলাত নয়াচৰা গাঁৱৰ ভূমিকেন্দ্ৰিক যি এটা সংঘাত হৈ গ'ল, এই সন্দৰ্ভত আমাৰ স্থিতি আমি স্পষ্ট কৰিব বিচাৰিছোঁ আৰু আমাৰ কেইটামান দাবী আমি চৰকাৰৰ আগত ৰাখিব বিচাৰিছোঁ। প্ৰথম কথা হৈছে, চাবতগ্ৰাম নিবাসী অমৃত ঘোষ নামৰ ব্যক্তিজনে নিজৰ ম্যাদী পট্টা মাটি চিতলা নিবাসী মকবুল হুছেইনৰ ওচৰত পাৰ বিঘা 3,10,000 টকাকৈ বন্দোবস্ত কৰি পেলাই মুঠ 7 বিঘা মাটি বিক্ৰী কৰিছে আৰু এই মাটি কিনা বেচা হোৱাৰ পিছত এজ পাৰ অফিচিয়েল চিষ্টেম সিহঁতৰ এগ্ৰিমেণ্ট হোৱাৰ পিছত পাৰ্মিশ্যনৰ কাৰণে BTCলৈ আবেদন কৰিছে। তাতে ৰহস্যজনকভাৱে এই ঘোষ পৰিয়ালৰ বা বংশৰ কোনো ধৰণৰ ব্যক্তিৰ কোনো ধৰণৰ অভিযোগ দিয়া নাই, কিন্তু তাতে BTCৰ কাৰ্যবাহী সদস্য তথা সেইখন সমষ্টিৰ স্থানীয় MCLA অৰূপ কুমাৰ দে ডাঙৰীয়াই ৰহস্যজনকভাৱে এইখন ভূমি অনৈতিকভাৱে সাংগ লৈ পেলাই প্ৰৱেশ কৰি সেই ভূমিখন দখল কৰাৰ অপচেষ্টা কৰিছিল। আমি অপচেষ্টা কৰা বুলি আমি ক'ব বিচাৰিছোঁ আৰু এখেতে নিজৰ সাংগ লৈ স্কট লৈ পেলাই গৈ তাৰে মানুহখিনিক যি ভয় ভাবুকি দেখাই পেলাই মাটিখিনি ঘূৰাই লোৱাৰ কাৰণে যি ভাবুকি দি আছিল তাৰে প্ৰতিবাদ কৰিবলৈ যায়, তাতে এটা দুৰ্ভাগ্যজনক মাৰপিটৰ ঘটনা হৈ গ'ল। এই ঘটনাক আমি নিন্দা কৰিছোঁ আৰু লগতে আজি আমি ক'ব বিচাৰিছোঁ যে BTCৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে ডাঙৰীয়া এইখন অবৈধভাৱে তাতে এইখন বিবাদ থকা ভূমিত নগৈ পেলাই এখেতে ডিপাৰ্টমেণ্টক অভিযোগ কৰিব পাৰিলেহেঁতেন, চাৰ্কেল অফিচত অভিযোগ কৰিব পাৰিলেহেঁতেন, কিবা যদি অবজেকশ্যন আছে। সেয়া নকৰি নিজে বাহুবলৰ দেখুৱাই পেলাই এইখন ভূমি অবৈধভাৱে দখল কৰিব যোৱাৰ কাৰণে এইখন গণ্ডগোলৰ সৃষ্টি হৈছে, মাৰপিটৰ ঘটনা হৈছে। গতিকে ইয়াৰ পিছত বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে। তাৰে মাজতে আমি দেখিছোঁ যে অৰূপ কুমাৰ দে ডাঙৰীয়াই সংবাদ মাধ্যমৰ জৰিয়তে এই ঘটনাটো কেন্দ্ৰ কৰি পেলাই BTCত থকা মুছলমান তথা অসমৰ মুছলমানসকলক উদ্দেশ্য কৰি আজি ধৰ্মীয় আৱেগ অনুভূতিত আঘাত সানি পেলাই যেনেকুৱা ধৰণৰ বক্তব্য এখেতসকলে সামাজিক মাধ্যমৰ জৰিয়তে দি আছে, সংবাদমেলৰ জৰিয়তে দি আছে, এই ঘটনাৰ আমি ক'ব বিচাৰিছোঁ যে এখেতে কৈছে বিভিন্ন ABMCক সমালোচনা কৰিবলৈ গৈ পেলাই বিভিন্ন ছাত্ৰ সংগঠনক যেনেকৈ এখেতসকলে সমালোচনা কৰিছে যে মানে এখেতে কোনো ধৰণৰ পাত্তা নিদিয়ে, বুজি নাপায়। আজি অকল ABMCয়ে নহয়, AMCUয়ে নহয়, সকলো ছাত্ৰ সমাজক এখেতে অপমান কৰিছে, প্ৰতিটো জাতি জনগোষ্ঠীৰ ছাত্ৰ সংগঠনক অপমান অপদস্থ কৰিছে। গতিকে অৰূপ কুমাৰ দে ডাঙৰীয়া প্ৰথমতে এই ক্ষেত্ৰত ক্ষমা খুজিব লাগিব আৰু ছাত্ৰ সংগঠনসমূহক যি আৱেগক লৈ এখেতে হেতালি খেলিলে তাৰ বাবে ছাত্ৰ সংগঠনে নিশ্চয় নিজৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। ইয়াৰ লগতে আজি মুছলমান সমাজক ইয়াতে বাংলাদেশীৰ দপদপনি নচলিব বুলি কৈ পেলাই যি ভাবুকি প্ৰদান কৰিছে, আচলতে অৰূপ কুমাৰ দে ডাঙৰীয়াই নিজৰ কমিউনিটিৰ কিমান সংখ্যক বেংগলী মানুহ ডি বৰ্ডাৰ হৈ পেলাই ডিটেনশ্যন কেম্পত আছে সেইটো এবাৰো খবৰ লোৱা নাই। পাৰিষদ হৈ পেলাই এখেতৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি এখেতসকলে পাহৰি গৈছে আৰু অইন জনগোষ্ঠীক বাংলাদেশী বুলি কৈ অপমান কৰিব বিচাৰিছে। গতিকে আমি এই কথাৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু গৰিহণা দিছোঁ। আচল মূল কথাটো হৈছে যে যি লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, ইয়াতে NDAৰ
প্ৰাৰ্থী তথা ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া প্ৰায় 51,000 ভোটৰ ব্যৱধানত ইয়াৰ পৰা জয়যুক্ত হৈ গ'ল। কিন্তু বিজেপিৰ বা ইউপিপিএলৰ যিমান সংখ্যক পাৰিষদ আছে, MCLA সকল আছে, প্ৰতিটো সমষ্টিতেই বিজেপিৰ পাৰিষদ হলেও প্ৰায় 5,000 পৰা 7,000, 2,000, 1,000 তেনেকুৱা ধৰণৰ প্ৰতিটো সমষ্টিতে লিড লৈছে। কিন্তু ফকৰিগ্ৰাম সমষ্টিৰ MCLA তথা অৰূপ কুমাৰ দে ডাঙৰীয়া নিজৰ সমষ্টিত 7,000তকৈ অধিক ভোটৰ ব্যৱধানত তেখেতসকলে হাৰি আছে। গতিকে এনডিআৰ প্ৰাৰ্থীজনক যিমানখিনি ভোট তেখেতসকলে দিব লাগিছিল পাৰিষদ বা হিচাপে একেদৰে ফেইলাৰ হৈ পেলাই আগন্তুক যে পৰিষদীয় নিৰ্বাচন আছে সেই নিৰ্বাচনৰ একেদৰে হাৰিব যে তাৰে আগজাননী পাই পেলাই একেদৰে এতিয়া আবুল তাবুল বকিবলৈ ধৰিছে। আজি মুছলমান সমাজক তুচ্ছ তাচ্ছিল্য কৰি একেদৰে ভাবিছে যে ইয়াতে হিন্দু মুছলমানৰ চেণ্টিমেণ্ট ক্ৰিয়েট কৰি পেলাই একেদৰে পুনৰবাৰ যাতে কাণ্ডত অৰূপ কুমাৰ দেৰ যি উদ্ভণ্ডালি বিগত দিনত যি কাম কাজ ইয়াক বেয়া পাই পেলাই ফকৰিগ্ৰাম সমষ্টিৰ অকল মুছলমান মানুহে নহয়, সেই সমষ্টিৰ হিন্দু মানুহে স্থানীয় পুৰণা বিজেপি কৰা মানুহসকলেও ইতিমধ্যে অৰূপ কুমাৰ দেক বৰ্জন কৰিছে। যাৰ কাৰণে এখেতে ষ্টেট লেভেলত মাননীয় মুখ্যমন্ত্ৰীৰ নাম যিহেতু এখেতসকলে সদায় লৈ থাকে যে মুখ্যমন্ত্ৰী খুব ঘনিষ্ঠ বুলি ইমেজটো পুনৰ ঘূৰাই অনাৰ কাৰণে এতিয়া এইটো চক্ৰান্ত কৰি হিন্দু মুছলমানৰ ৰাজনীতি কৰি যদি মুখ্যমন্ত্ৰীৰ কাষ থাকিব পাৰে, পুনৰবাৰ যাতে টিকেটটো ল'ব পাৰে সেইটো পলিটিক্স কৰিছে। গতিকে আমি ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ RMCয়ে স্পষ্ট ভাষাৰে অৰূপ কুমাৰ দে ডাঙৰীয়াক কৈছো যে এইখন BTCত আমি ইছলাম বা মুছলমানসকলে কেতিয়াও দপদপনি কৰা নাই। আমি ৰাজনৈতিক নেতাসকলক সন্মান আৰু শ্ৰদ্ধা কেনেকৈ কৰিব লাগে সেয়া আমি জানো যে এইখন BTC এনে সৃষ্টি হোৱা নাই। আজি হাজাৰ হাজাৰ বড়ো তেজাল যুৱকৰ তেজৰ বিনিময়ত, বড়োসকলৰ সংগ্ৰামৰ বিনিময়ত, প্ৰতিটো জাতি জনগোষ্ঠীসকলৰ ত্যাগৰ বিনিময়ত এইখন BTC সৃষ্টি হৈছে। আমি সকলো সময়তে এই জনগোষ্ঠীৰ এই ত্যাগক সন্মান জনাই শ্ৰদ্ধা জনাই আমি প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত সমন্বয় ভাতৃত্ববোধ বজাই ৰাখিবলৈ আমি চলি আছো। কিন্তু আমি লক্ষ্য কৰি আহিছো তথা BTCবাসী ৰাইজে লক্ষ্য কৰি আহিছে অৰূপ কুমাৰ দে ডাঙৰীয়াই হোৱাৰে পৰাই বিভিন্ন ধৰণৰ উদ্ভণ্ডালি কৰি নিজৰ ডিপাৰ্টমেণ্টটোক ভেকু ভাওনা কৰি পেলাই যি কমিশ্যন ৰাজ হেল্থ ডিপাৰ্টমেণ্টত কৰিছে সেই কমিশ্যন টকাবোৰ লৈ পেলাই একেতে যেনেকুৱা ধৰণৰ মানে অপব্যৱহাৰ মানুহৰ লগত যেনেকে দাদাগিৰি গুণ্ডাগিৰি যেনেকুৱা আৰম্ভ কৰিছে সেইটো কেতিয়াও সহ্য কৰা নহব। আগন্তুক পৰিষদীয় নিৰ্বাচনত এখেতক সম্পূৰ্ণভাৱে ফকৰিগ্ৰাম সমষ্টিৰ পৰা সংখ্যাগুৰু ৰাজবংশী বেংগলী মুছলমান প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহে মিলি পেলাই বিদায় দিব, তাৰেও মান পাই পেলাই আবুল তাবুল বকিবলৈ ধৰিছে। গতিকে আৰু এটা কথা আমি কৈছো যে অৰূপ কুমাৰ ডাঙৰীয়াই আজি ডাইৰেক্ট থ্ৰেটেনিং কৰিছে যে আমি চাই ল'ম বুলি। কি চাই ল'ব বিচাৰিছে সেই কথাটো স্পষ্টকৰণ কৰক। আমি ইতিমধ্যে সিদ্ধান্ত লৈছো যে আমি বিভিন্ন থানায় অৰূপ কুমাৰ দেৰ বিৰুদ্ধে আমি গোচৰ তৰিম আৰু মাননীয় DGP মহোদয়ক আমি অভিযোগ কৰিম যে এখেতে উচতনিমূলক বক্তব্যৰে ইয়াতে BTC অঞ্চলত মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি শান্তি আহিছে সেই শান্তিটোক পুনৰ অশান্তি কৰাৰ কাৰণে সাম্প্ৰদায়িক সংঘৰ্ষ লগাৰ কাৰণে এইবিলাক ষ্টেটমেণ্ট দি আছে। গতিকে অতি সোনকালে এখেতৰ যি কাৰ্যবাহী সদস্য পদ আছে সেই সদস্য পদটো কৰ্তন কৰিব লাগে। এয়া আমাৰ মাননীয় প্ৰমোদ বড়োদেৱ আৰু মাননীয় মুখ্যমন্ত্ৰী দেৱৰ ওচৰত আমাৰ দাবী। কাৰণ যোৱা লোকসভা নিৰ্বাচনত আমি NDA প্ৰাৰ্থীক সমৰ্থন জনাইছিলো। আমাৰ কথা মতে সংখ্যালঘু মানুহে 30%তকৈ অধিক মানুহ ভোট দিছে। যিখিনি ভোট কৰিছো অতি সোনকালে এওঁক পদৰ পৰা বহিষ্কাৰ কৰি এক্সপেল কৰি আপোনালোকে যে BTC অঞ্চলত স্থায়ী শান্তি থকা বৰ্তাই থকাটো বিচাৰে ইয়াৰে প্ৰমাণ আপোনালোকে দেখুৱাই দিয়ক। আৰু অসম আৰক্ষীক আমি অনুৰোধ জনাইছো যে শান্তি সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত আগন্তুক যিহেতু ঈদ আছে, কুৰবানীৰ নামত পুনৰ এটা চক্ৰান্ত একেটা ৰচিব পাৰে। ইয়াৰ কাৰণে আৰক্ষী প্ৰশাসন সষ্টম হ'ব লাগে আৰু প্ৰয়োজন সাপেক্ষে অৰূপ কুমাৰ দে ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰি হলেও BTC অঞ্চলত যাতে শান্তি সম্প্ৰীতি বজাই থাকে তাৰ ব্যৱস্থা লোৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী আৰু অসম DGPক আমি আহ্বান জনাইছো।